পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজ তথা ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাকে মই ইংৰাজী নতুন বছৰৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এই নতুন বছৰৰ প্ৰথম সপ্তাহতে দলৰ শীৰ্ষ নেতৃত্বই মোৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰিলে তাৰ কাৰণে মই দলৰ শীৰ্ষ নেতৃত্ব আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে প্ৰমুখ্য কৰি সমূহ শীৰ্ষ নেতৃত্বৰ বিষয়ববীয়াসকলক মই মোৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দলৰ যি নীতি, ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়, এই নীতি সৰগত কৰি নৰেন্দ্ৰ মোদীৰ যি নীতি সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস তাক সৰগত কৰি মই দলৰ কাম কৰি যাম বুলি বদ্ধপৰিকৰ। এনে মনত ভাবিছিলোঁ, কিন্তু পাম নে নাপাম সেইটো খাটাং হ'ব পৰা নাছিলোঁ। এতিয়া কেনেধৰণে চলাই নিব দলটোক বিজেপিৰ বাক্সা জিলাত? সকলো জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাক একেলগে লৈ কাম কৰি যাব লাগিব। আগন্তুক বিটিচি নিৰ্বাচন কেনেধৰণে দলটোক? ইতিমধ্যে আমাৰ বিগত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক জানিব দিছে যে বিটিচিৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে মই দলৰ কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিম আৰু আমি যাতে অনাগত নিৰ্বাচনত প্ৰতিটো পৰিষদীয় সমষ্টিৰ লগতে বাক্সা জিলাৰ যি 5টা পৰিষদীয় সমষ্টি আছে, প্ৰত্যেকটো পৰিষদীয় সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ দখলত অনাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিম বুলি মই বদ্ধপৰিকৰ। সমূহ জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাক লগত লৈ দলৰ নীতি নিৰ্দেশনা মানি আগুৱাই যাব লাগিব।